নমস্কাৰ মই বিদিশা নেওগ বাজপাৰী পৰ্বতজোৰা বঙৰা উমৰাংচু নালাপাৰা বেলতলা আদি ইত্যাদি ঠাইত যিদৰে বিজেপি চৰকাৰখনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে যিদৰে আমাৰ খিলঞ্জীয়া লোকসকলক তেওঁলোকে উচ্ছেদ কৰা আৰম্ভ কৰিছে এই কথাক আমি তীব্ৰ ভাষাৰে বিৰোধিতা কৰো আজি হয় অসমত উদ্যোগ স্থাপনৰ প্ৰয়োজনীয়তা আছে কিন্তু আমাৰ খিলঞ্জীয়া মানুহসকলক আমাৰ জাতি জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰাৰ সলনি তেওঁলোকে যদি তেওঁলোকৰ সেই বিজেপি নেতৃত্ব সেই বিজেপিৰ নেতা মন্ত্ৰীসকলৰ বিয়াগুম পাহাৰ সম্পত্তি তেওঁলোকৰ ভূ সম্পত্তি তেওঁলোকৰ চাহৰ বাগান তেওঁলোকৰ ৰিজৰ্ট বনোৱা মাটিবিলাক যদি উদ্যোগপতিসকলক দিলেহেঁতেন তেতিয়া আমি বেছিকৈ সুখী হলোহেঁতেন আমাৰ খিলঞ্জীয়া মানুহৰ মাটি তেওঁলোকে মাটি ভূমি আমাৰ ভৱিষ্যত আমাৰ বৰ্তমানৰ সুৰক্ষা তেওঁলোকে নাইকিয়া কৰিব দিয়া কাৰ্যক আমি কংগ্ৰেছৰ প্ৰত্যেকজন নেতৃত্ব প্ৰত্যেকজন কৰ্মীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰো আৰু এইবাৰ আমাৰ যুঁজ এখন হ'ব প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী ওলাই আহিব আৰু এই উচ্ছেদ অভিযানৰ আমি বিৰোধিতা কৰিম এইবাৰ যুঁজ এখন হ'ব ধন্যবাদ